নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক আটক কৰিছে আৰক্ষীয়ে দিল্লীৰ মন্দিৰ মাৰ্গ আৰক্ষী থানাত আটক কৰা হৈছে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীক সাক্ষাতৰ বাবে থানাত হাজিৰ হোৱা সোনিয়া গান্ধীকো গেট খুলি নিদিলে আৰক্ষীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰাৰ বাবে কংগ্ৰেছৰ কেইবাজনো নেতাক আটক কৰিছে প্ৰধানমন্ত্ৰী মোদী শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী কৰি প্ৰধানমন্ত্ৰী মোদীৰ বাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰাৰ বাবে কংগ্ৰেছ নেতাজনক আটক কৰা হৈছে ৰাজ্যত বানত বৰ্তমানলৈ 31 গৰাকী লোকৰ মৃত্যু শিৱসাগৰ জিলাত সৰ্বাধিক 14 গৰাকী লোকৰ মৃত্যু হৈছে চৰাইদেউত 6 জন যোৰহাটত 5 জন ধেমাজি গোলাঘাটত 2 জনকৈ আৰু শোণিতপুৰত কাৰ্বি আংলঙত 1 জনকৈ লোকৰ মৃত্যু হৈছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰিছে এই তথ্য যন্তৰ মন্তৰত প্ৰতিবাদ কৰা লোকসকলৰ ওপৰত লাঠি চাৰ্জক লৈ হৰফ হৈ পৰিছে বলিউড অভিনেতা নাছিৰুদ্দিন শাহে কৈছে তোমালোকৰ সন্তানৰ কথা ভাবা তোমালোকে এদিন পৰিণাম ভুগিবা যন্তৰ মন্তৰত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নাছিৰুদ্দিন শাহে লগতে কৈছে মোৰ তেজ উতলি আছে তোমালোকে মনোবল নেহেৰুৱাবা প্ৰতিবাদ কৰি থাকা এদিন ফলাফল আহিব বিজেপি চৰকাৰক উদ্দেশ্যি এই মন্তব্য অভিনেতা নাছিৰুদ্দিন শাহে লগতে কৈছে এই দেশৰ যুৱক যুৱতীসকলে প্ৰতিবাদ কৰিছে কিন্তু দুখৰ কথা পৰিতাপৰ বিষয় এইটোৱেই যে চৰকাৰে এই প্ৰতিবাদকাৰীসকলৰ দেশৰ যুৱ প্ৰজন্মৰ দেশৰ এই নৱ প্ৰজন্মৰ কথা শুনিবলৈ তেওঁলোক আগ্ৰহী নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এজন কাপুৰুষ প্ৰধানমন্ত্ৰী আবাসৰ সন্মুখৰ পৰা প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে বলপূৰ্বকভাৱে উঠাই নিয়াৰ পাছতেই এই শ্লোগান দিয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কোনো মহিলা আৰক্ষী নোহোৱাকৈ পুৰুষ আৰক্ষী বিষয়াই প্ৰিয়ংকা গান্ধীক চুচৰাই গাড়ীত ভৰাই লৈ যোৱাক লৈ এবাৰ ক্ষোভ প্ৰকাশ কৰিছে অৱশেষত স্বীকাৰ কৰিলে আমেৰিকাই ইৰাণৰ আক্ৰমণত আহত আমেৰিকাৰ 100 গৰাকীতকৈও অধিক সৈনিক 7 জুলাইৰ পাছত ইৰাণৰ আক্ৰমণত আহত এই সকল সৈনিক আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ শেন পাৰ্নেলে সদৰি কৰিছে এই তথ্য আমেৰিকাই আগতে লুকুৱাই ৰাখিছিল তেওঁলোকৰ কিমানজন সৈন্য নিহত হৈছে অৱশেষত এই কথা স্বীকাৰ কৰিছে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকে মন্তব্য কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰীসকলৰ ওপৰত আক্ৰমণ কৰাক লৈ হৰফ হৈ পৰিছে অভিজিত দীপক তেওঁ কৈছে এইখন চৰকাৰে শিক্ষাৰ্থীৰ তেজ বিচাৰি আছে 20 গৰাকীকৈ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ পিছতো চৰকাৰখনৰ মন ভৰা নাই নহলেনো দেশৰ শিক্ষাৰ্থীৰ ওপৰত ইহতে বৰ্বৰ দৰে লাঠি চালনা কৰিব পাৰেনে এই দেশৰ নাগৰিক এই দেশৰ যুৱকসকল এই দেশৰ প্ৰতিবাদকাৰী এই দেশৰ নাগৰিক হোৱাৰ পাছতো ন্যায্য দাবীৰ বাবে প্ৰতিবাদত বহিও তেওঁলোকে আক্ৰমণৰ সন্মুখীন হৈছে মোদী চৰকাৰে নৱ প্ৰজন্মৰ যুৱ প্ৰজন্মৰ গণতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নাপায় ৰাহুল গান্ধী হৰফ হৈ পৰিছে ৰাহুল গান্ধীক আটক কৰাক লৈ হৰফ ৰাহুল গান্ধীয়ে কৈছে আমাক গ্ৰেপ্তাৰ কৰক জেলত ভৰাই থক কোনো কথা নাই মোদী চৰকাৰৰ শক্তিতকৈ আমাৰ সত্যগ্ৰহৰ শক্তি বেছি আমাৰ সন্তানৰ ওপৰত কৰা অত্যাচাৰৰ উত্তৰ আমি দিব লাগিব বিজেপি চৰকাৰে দেশৰ যুৱকসকলৰ কথা নুশুনে বিজেপি চৰকাৰে আম্বানী আদানীৰ কথা মতে চলে এই দেশ আদানী আম্বানী নহয় এই দেশ সকলোৰে বাবে দেশৰ নিবনুৱা যুৱক যুৱতীসকলৰ কথা শুনিব লাগিব 3 মাহৰ কাৰাবাসৰ অন্তত ঘৰলৈ উভতিল জম্মু কাশ্মীৰৰ আমজাদ আলী ভাট ইৰাণৰ প্ৰয়াত সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনিক লৈ কৰা মন্তব্যৰ বাবে ফেচবুক পোষ্টৰ বাবে সৌদি আৰবত গ্ৰেপ্তাৰ হৈছিল আমজাদ বিগত 3 মাহ ধৰি সৌদি আৰবৰ কাৰাগাৰত বন্দী হৈ থকাৰ পিছত অৱশেষত স্বগৃহলৈ উভতিলে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আমজাদ
কক্ৰ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ সৰব হৈ পৰিছে বিজেপিৰ সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱত। কংগনা ৰাণাৱতে কৈছে জনতাই এই চৰকাৰখন নিৰ্বাচিত কৰিছে, গতিকে এই চৰকাৰখন কেনেকৈ পৰিচালনা কৰিব লাগিব সেই সিদ্ধান্ত গ্ৰহণৰ অধিকাৰ চৰকাৰৰ আছে। কাক মন্ত্ৰী পদ দিয়া হ'ব, কাৰ প্ৰত্যাহাৰ কৰা হ'ব, সেয়াও সিদ্ধান্ত চৰকাৰে ল'ব। কক্ৰ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী। মোদীয়ে কৈছে 56 বছৰীয়া যুৱকে নহয়, 28 বছৰীয়া নতুন প্ৰজন্মইহে দেশক আগুৱাই লৈ গৈছে। ৰাহুল গান্ধী কথা কিয় কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে? ৰাহুল গান্ধীয়ে প্ৰতিবাদ কৰাক লৈ সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী। মোদীয়ে কৈছে 56 বছৰীয়া যুৱক নহয়, 28 বছৰীয়া নতুন প্ৰজন্মইহে দেশক আগুৱাই লৈ গৈছে। উজনি অসমৰ বানপানীয়ে লৈছে ভয়ংকৰ ৰূপ। 24 ঘণ্টাত 21জনকৈ লোকৰ মৃত্যু, 5 লাখতকৈ অধিক লোক আক্ৰান্ত। উজনি অসমৰ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। মঙলবাৰে বানৰ ফলত আৰু 21জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে ৰাজ্যখনৰ 16খন জিলাৰ 5,64,000 লোক ক্ষতিগ্ৰস্ত হৈছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জনোৱা অনুসৰি যোৱা 24 ঘণ্টাত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিৱসাগৰ জিলা। শিৱসাগৰ জিলাত 13জনকৈ লোকৰ মৃত্যু। কক্ৰ জনতা পাৰ্টিৰ প্ৰতিবাদক লৈ মন্তব্য কৰিছে এইবাৰ সদ্য ঘোষিত নীট পৰীক্ষাৰ শীৰ্ষস্থান দখল কৰা পাংশুল ভাঞ্চাৰে। এইগৰাকী নীট পৰীক্ষাৰ শীৰ্ষস্থান দখল কৰা টপাৰ পাংশুল ভাঞ্চাৰে কৈছে প্ৰতিবাদলৈ যোৱাতকৈ পঢ়ি নম্বৰ গোটোৱাটোৱেই বেছি ভাল। 2026 পুনৰ অনুষ্ঠিত হোৱা পৰীক্ষাত অন্যতম শীৰ্ষ স্থান দখল কৰা পাংশুল ভাঞ্চাৰে কৈছে যেতিয়া প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ চাৰিওফালে প্ৰতিবাদ চলি আছিল তেতিয়া তেওঁ ঘৰতে থাকি পঢ়া শুনা কৰাটোৱে উচিত বুলি ভাবিছিল। পাংশুলে এই পৰীক্ষাত 99.99% সৈতে সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান দখল কৰিছে। মেদান্তাত সোণম ৱাংচুকৰ স্বাস্থ্যৰ বুজ ল'লে জেপি নাড্ডা আৰু জিতেন্দ্ৰ সিঙে। দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি সফদৰজং হাস্পাতালৰ পৰা গুৰুগ্ৰামৰ মেদান্তা হাস্পাতাললৈ স্থানান্তৰিত হোৱাৰ পিছত মঙলবাৰেও সোণম ৱাংচুকে অনিৰ্দিষ্টকালীন অনশন অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই মঙলবাৰে নিশা গুৰুগ্ৰামৰ মেদান্তা চিকিৎসালয়ত উপস্থিত হৈ সমাজকৰ্মী সোণম ৱাংচুকৰ স্বাস্থ্যৰ বুজ লৈছে।